গাইজ কি খবৰ আপোনালোকৰ হ'ব নিশ্চয় মই মাহঁতত আছিলোঁ এতিয়া মই একজনী ঘৰলৈ গৈ আছোঁ হাই দিছোঁ পিছলৈকে চাই গৈ থাকিব একেদিনে কৰি থকা ভিডিঅ' নহয় ভিডিঅ' দি কৰি থৈ দিছিলোঁ নহয় আৰু গাড়ীতে পাব খাই টোপনি গ'ল এয়া আহি পালোহি ঘৰ আমাৰ মামা ছোৱালী দুজনী দেখিছেনে ৰাজা বুলি কওঁ ৰাজা 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 বুলি কওঁ ৰাজা 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 বহুৰ লগত খেলি আছে মেগী বনালোঁ গুড মৰ্ণিং গাইজ কি খবৰ আপোনালোকৰ সকলোৱে ভালে দিলা দেই আমি গা পা ধুই লৈ সকলো ওলাই আছোঁ সকলোৱে দিনটো ভাল হাই বুলি কোৱা চবে আৰু আমাৰ গোসাঁই ঘৰত গা পা দি আজৰি হ'লোঁ ৰুটি চব্জি বনাওঁগৈ আৰু মই মন্দিৰলৈ যাম বুলি ভাবিছোঁ মন্দিৰৰ পৰা এপাক আহোঁগৈ আপুনি ভিডিঅ' চাই গৈ থাকিব যদি ভালকৈ নাছিলে ছাবস্ক্ৰাইব কৰি দিব টিভি বতৰত মন্দিৰ পালোহি দেখিছে নহয় প্ৰথম বিহু এতিয়া মন্দিৰত আহিলে কেনেকৈ হ'ব নহয় জানো ভগৱানৰ ওচৰত সেৱা এটা কৰি গ'লোঁ দিনটো ভাল হওক সকলোৰে তাতে আকৌ বান্দৰবিলাক দেখিছে এইখন আকৌ মাধৱপুৰ থান তাতে গ'লোঁ আমাৰ ইমুকৰ ঘৰৰ ওচৰতে আমাৰ গোসাঁই বান্দৰ চাই আকৌ খুব ভাল পাইছে দেই আমাৰ গোসাঁই চাই আছে বান্দৰ আৰু এতিয়া ঘৰলৈ যাওঁ বুলি ওলালোঁ এইটো ভিডিঅ' 3 দিনমানৰ পিছত বনোৱা আজি বতৰটো বেয়া অলপ অলপ বনাই থৈ দিছিলোঁ আমি আৰু গিয়েকগুণীক দুইটাহে কাম কৰি আছোঁ ভিডিঅ' বনোৱা নাই বাৰু হাই গাইছ আমাৰ হাঁহ এটা আছোঁ এতিয়া বিচাৰি পোৱা নাই হাঁহটোৱে হাঁহ আবেলি বহি ক'ত যা তুমি? অঞ্জনে কাম কৰি আছে ইউটিউবাৰ মীনাক্ষী বৰা কাকতি হয় সেই অংকুৰ কাকতি আপুনি বহুত দিন মাছ বহুত হাঁহ কৰিলে মানুহজনে তেওঁলোকে অলপ যাবগৈ যে আমাৰ গোসাঁই মই আৰু ওচৰৰ ভাইটি এটা চবে বহি আছোঁ আৰু সেইবোৰ শুনিব মায়ে কৈছে লতাই খেলৰ কথা খবৰ লৈছে লতাই কাটিছিল লতাই পাইছে নেকি খবৰ লৈছে এইটো বস্তুটো ভিতৰৰ বস্তুটো ক'ত কেনেকৈ কি কৰিব লাগে কওকচোন অলপ বুজাই কওক আমাৰ এক্সপিৰিয়েঞ্চটো কিমান দিন হয় এইটো কৰাটো মই এতিয়া বাপ বুজাই এতিয়া পৰা ৰশ্মি লাগিলে আমাৰ এইফালে ক'ব এওঁ ক'ব অলপ এতিয়া পৰা ৰশ্মি থকা দেখাই মই থকা দিছোঁ মোক তাই থকা দিছে লাষ্ট পৰা থকা দিছে বুলি ক'ব মই থকা দিছোঁ তাই মোক ধৰিলে মই তাক দেখোন মই আছোঁ তই কিয় মই নাই হেৰি কৰিম নেকি এতিয়া এই দিন চাইকেল লৈ অকণমান চলা হাতত ধৰি লৈ এতিয়া ৰাতিটো পাৰ হ'ল মানে
সামৰণি মাৰিছোঁ। আৰু যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈ বাই। ৰাতি সাজৰ কাৰণে যোগাৰ হওক। মামী আমাৰ গোসাঁই